পিঁয়াজ ৰুবৰ কাৰণে আগত মাটি ল'ব লাগিব। তলত বাঁহটা বেয়া নোহোৱাৰ কাৰণে কাপোৰ পাৰি লৈছোঁ মই। তলত কাপোৰ দি ল'ম মই। তলত কাপোৰ দি কিনে ইয়াতে তলত মাটি যাব নোৱাৰাকৈ এইটো কাপোৰ দিলোঁ। কাপোৰ দি কিনে মাটি দিম। এতিয়া ধুনীয়াকৈ মাটি দিলোঁ। আপোনালোকে চাই থাক। যদি ঘৰতে যদি পিঁয়াজ লগাব বিচাৰে এনেকুৱাকৈ লগাব পাৰিব। নতুন পদ্ধতি এইটো চাব পাৰে আপোনালোকক। বহুত কষ্ট কৰি বনালোঁ মই আপোনালোকৰ কাৰণে। আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবি। এবার মাটি দিয়া আছে। এবার পিঁয়াজটো কাটি ল'ম। পিঁয়াজৰ অলপ এইটো মাথাটো অলপ কাটি ল'বি ধুনীয়াকৈ, তেনেহ'লে সোনকালে ওলাই যাব। চাই থাকক আপোনালোকে। এইটো কাটি ল'লোঁ মই গোটাই। এবার কাটা হৈ গ'ল। এবার প্লাষ্টাৰ বঢ়াইখিনি ধুনীয়াকৈ ৰুই দিম। চাই থাকক। হৈ গ'ল। দি মই ওপৰতে এটাকৈ দিম ধুনীয়াকৈ। আপোনালোকে চাই থাকক। যদি ঘৰতে যদি এনেকুৱা ডেক'ৰেশ্যন বনাব খোজে চাই কিনে বনাব পাৰিব। আপোনালোকে চাই থাকিব পাৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। ইয়াতে আমি পিঁয়াজ ৰোৱা হ'ল। এবাৰ কি কৰিম, আপোনালোকক এসপ্তাহ পিছত দেখাই দি আছোঁ কিমান দিন লাগিব। চাই থাকক। এতিয়া মই অকণমান পানী দিম যাতে মুৰ্গীগিলা বেয়া নকৰে। পিঁয়াজ ৰোৱা হ'ল। পিছত চাব পাৰিব। এইটো ওলাই আছে। ধুনীয়াকৈ হ'ল। এবাৰ এসপ্তাহ পিছত চাব পাৰিব আপোনালোকক। ডেক'ৰেশ্যন কৰিছোঁ মই। পিঁয়াজৰ হ'ল আৰু এইখিনি কালিয়ে ৰুইছিলোঁ, কিন্তু ইয়াৰ ফুল ৰোৱাৰ ভিডিঅ'টো ডিছক্ৰিপশ্যন আছে, চাব পাৰিব আপোনালোকক। আচ্ছা, এইটো তামোল গছৰ হয়। তামোল গছ পালি কিনে মই এনেকুৱা বনাই লৈছোঁ। তাৰপিছত ওপৰত মাটি দি লৈছোঁ, চাব পাৰিব। আৰু এইটো বাঁহৰ কাঁচা হয়, মই নিজে বনাই লৈছিলোঁ।
আৰু ইয়াৰ ভিডিঅ' চাব যদি ডিছক্ৰিপশ্যন আছে আপোনালোকে চাব পাৰিব চাওক বহুত কষ্ট কৰি বনাইছিলোঁ মই সেইখিনি বাঁহৰ বস্তু আৰু কিবা বস্তু বনাব লাগে যদি আপোনালোকে কমেণ্ট কৰি জনাব পাৰিব মই ইমান এছামিছ নাজানো তথাপিও মই এছামিছ ক'বলৈ মই চেষ্টা কৰিম 1 week later मज़ा आया और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ।